সকলোকে স্বাগতম জনাইছো ইত্যাদি দিবলৈ পোনপ্ৰথমে মই সকলোকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছো আজি আমি আলোচনা কৰিবলৈ গৈ আছো যে আপোনালোকে আপোনালোকৰ ফেচবুক একাউণ্টৰ সকলো ইনফৰমেশন কেনেকৈ ডাউনলোড কৰিব পাৰিব আপোনালোকে কৰা লাইক কমেন্ট ভিডিও মেছেজ আপোনালোকৰ লগইন হিষ্ট্ৰী কেনেকৈ ডাউনলোড কৰিব পাৰিব গতিকে আহক আৰম্ভ আপোনালোকে ফেসবুক এপছটো ওপেন কৰি লওক এতিয়া আপোনালোকে যাওক সেটিংছ এণ্ড প্ৰাইভেচিত গৈ ক্লিক কৰক ক্লিক কৰাৰ পিছত আপোনালোকে দেখিব লাগিব ডাউনলোড ইনফৰমেশন বুলি ইয়াতে ক্লিক কৰক এতিয়া আপোনালোকে এনেকুৱা ধৰণৰ ইন্টাৰফেস দেখিবলৈ পাব য'ত আপোনালোকে আপোনালোকৰ পোষ্ট ফটো ভিডিও কমেন্ট পেজ ইভেন্ট প্ৰফাইল ইনফৰমেশন তাৰ পিছত আপোনালোকৰ সিকিউৰিটি এণ্ড লগইন ইনফৰমেশন সকলোবোৰ ডাউনলোড কৰিব পাৰিব এতিয়া আপোনালোকে ডেট ৰেঞ্জ হিচাপত ডাউনলোড কৰিব পাৰিব অল অফ মাই ডাটা হলে গোটেইখিনি ডাটা আহিব নহলে কোনো এটা ডেট হিচাপত আহি ডাউনলোড কৰিব পাৰিব ফৰমেটটো HTML আৰু JSON হ'ব আৰু আপোনালোকৰ মিডিয়া কোৱালিটি যিকোনো এটা সিলেক্ট কৰি লৈ কিনে আপোনালোকে নেক্সট ক্ৰিয়েট ফাইল বুলি তাতে ক্লিক কৰিব লাগিব এতিয়া আপোনালোকৰ এভেইলেবল ফাইলটো আপোনালোকৰ নটিফিকেশন হিচাপত জনাব যদি এভেইলেবল হয় ডাউনলোড কৰিবৰ কাৰণে তেতিয়াহলে আপোনালোকৰ এটা নটিফিকেশন আহিব কিছু সময় পিছত মোৰ এটা নটিফিকেশন আহিছে গতিকে মই নটিফিকেশনটো ক্লিক কৰিম ক্লিক কৰাৰ পিছত মই মোৰ যেটো ফাইল হৈছে এই ফাইলটো যেটো ৰেডি হৈছে তাৰ ইনফৰমেশনখিনি পাম ইয়াতে দেখুৱা হৈছে কিমান MB হয় গতিকে মই ইয়াতে ডাউনলোড অপচনত ক্লিক কৰিম ক্লিক কৰাৰ পিছত মোৰ যেটো পাসওয়াৰ্ড আছে মোৰ একাউণ্টৰ যেটো পাসওয়াৰ্ড সেই পাসওয়াৰ্ডটো মই ইয়াতে এন্টাৰ কৰিব লাগিব এন্টাৰ কৰাৰ পিছত মোৰ যেটো ফাইল হেতু অটোমেটিক্যালি ডাউনলোড হোৱা আৰম্ভ হৈ যাব গতিকে ডাউনলোড হৈছে দেখিবলৈ পাইছে আপোনালোকে ডাউনলোড ষ্টাৰ্ট হৈছে ইতিমধ্যে যে এই ফাইলটো আপোনালোকৰ জিপ ফাইল হয় গতিকে আপোনালোকে যিকোনো এটা ফোল্ডাৰত এক্সট্ৰেক্ট কৰি ল'ব আৰু সকলোবোৰ ইনফৰমেশন আপোনালোকে সেই ফোল্ডাৰটোতে পাব আজিলৈ ইমানে সাবস্ক্ৰাইব কৰিব আমাৰ চেনেলটো আৰু নটিফিকেশন বেলটো ক্লিক কৰি দিব ধন্যবাদ